নহ'ব নি আৰু অথনি পৰা ৰখি আছো ঐ আমাৰ দেৰি হ'ল নি হ'লতো আমি অথনি পৰা ৰখি আছো এই কাম এটা কৰিছিলো হ'ব দে এই কথা পিছে কেলে পিছে তহঁতৰ এই দেৱালী প্লেন কি দেৱালীনো কি আৰু উদাই মুদাই বম ফটকা ফুটাম এইবাৰ নহ'লে দেৱালীটো অকণ আনকমন কৰোঁ দে এইবাৰ চিঠি খেল এখনকে পাতো নি চিঠি খেল পাতিব পাৰি কিন্তু যোৱাবাৰ আকৌ ভাৰ্গৱহঁতৰ বহুত লাভ হৈছিলে চিঠি খেল পাতি চিঠি খেল ভাল নহ'ব একদম মজা ফিল্ম এখন বনাওঁ কেনেকুৱা হ'ব মই কিন্তু মেইন এক্টৰ ল'ম দেই আকৌ মই ভাবিহে আছিলো নি পাই গলো কালী পূজা ফাংচন এখন পাতো তেতিয়াহ'লে আমি কাইলৈ ডানেশ্যন তুলিবলৈ যাম হ'ব কাইলৈ বাদে ডানেশ্যন কৰিম পইচা নায়ে দেখোন পায় মাকো দৰৱ কিনিবই হ'ল পায় এইবাৰ দীপাৱলীটা মই কেনেকৈ পাতিম এইবাৰ চাকিকে বেচিব লাগিব পায় আমাৰ চবটো মই গোটেই ঘৰত ডানেশ্যন মানে চব কৰিলোঁ কিমান দিলে চবে 500 মানকে দিছে আমাৰ এইফালে 9000 মান দিলে 9000 মুঠ 12000 মান হ'ব মানে তিনিদিনত ভাল লাভ হৈছে হয়নে বাৰু তই হেৰি কৰচোন এটালৈ ফোন এটা কৰচোন আহিছে পালোহি দেই আজি নহ'লে এইফালে যাম এইবাৰ ফাংচন আমাৰ ডাঙৰ হ'ব সোমাই আহা নমস্কাৰ মোক চিনি পাইছে নহয় দাদা আমি কালী পূজা পাতিছোঁ কিবা এটা দিব বুলি আশা ৰাখিলোঁ কাৰ ঘৰত ডানেশ্যন দিলে আমাৰ ইতিচুকৰ প্ৰশান্ত বৰ্তাৰ মোক চিনি পাইছে এই মই ভদেশ্বৰ বৰ্তাৰ পুতেক আমি এবাৰ কালী পূজা পাতিছোঁ নহয় আপুনি তালৈ যাব লাগিব আপোনাৰ তাত মই 2000 টকা লিখিছোঁ আপুনি দিব বুলি আশা ৰাখিলোঁ দেই আমি মানে এবাৰ কালী পূজা পাতিম বুলি ভাবিছোঁ ওচৰতে পাতিম আমি মানে ৰাতিলৈ সাংস্কৃতিক মানে অনুষ্ঠান কৰিম লগতে চিঠি কেটি পাতিম মানে বহুত কাম কৰিম আপুনি কিবা এটা দিব বুলি ভাবিছিলোঁ তোমালোক বেয়া সময়ত লাগে নহয় এতিয়া মানে জানাই আমাৰ পইচা পাতি বহুত দিগদাৰ বাৰু তোমালোক কাইলৈ চেষ্টা কৰি চাম বাৰু আমি মানে আপোনাক মুখ্য নীতি পাতিম বুলি ভাবিছিলোঁ তেতিয়াহ'লে আমি বেলেগকে পাতিব লাগিব এতিয়া যাওঁ ব'লা আমি বেলেগলৈ চিন্তা কৰোঁ বহাচোন মই চিন্তা এটা কৰোঁ শুনিছানে বোকা কথা আহিছে হেৰি কৰিব অনুষ্ঠানখন পাতিছে যেতিয়া আৰু টকা 2000কে দিয়া আৰু লিখি দিয়া টকা 2000 মান দেৰি কৰিবি তহঁতি কথা ক'লে দাদাগিৰি কৰা নিচিনা হয় দাদাগিৰি কৰিছো তাক কি কৰিবি কি কৰিবি চাবি নি কোৱা
কেলে জিকিলো তই কৈ দিছো মই জিকিলো মই হ'ব দে আজি আমি যিহেতু কিবা এটা পাতিম বুলি ভাবিছো মিলা প্ৰীতিৰে পাতিম হাত মিলা দুইটাই মিলা এতিয়া বৈ এইবাৰ ফাংচনখন ভালে কুশলে গ'ল আৰু দেই ভালে কুশলে গৈছে ধুনীয়াকে কিমান দেৰি হ'ল দাদা এই কি কবি টোপনি খেলি কিমান কষ্ট হৈছে বুজিছা না এই পিছে আমাৰ মূল বাজেটটো কিমান আছিল 50,000 ন বাকী তোমাৰ 30,000 মান ৰ'ল এতিয়া গাই পেলি ভাগ কৰিবি নে কি কৰিবি জানো কি কওঁ ভাগ কৰিব লাগিব আমাৰ যে গাঁৱৰ এইটো চুকৰ যে হিৰক যে হিৰকৰ বা মাকৰ বহুত গাত বেয়া বোলে কিবা ডাঙৰ বেমাৰ হৈছে বোলে তাকে কাম তাকে নকৰো কিয় কি এই আমাৰ যে ভাগত যে 30,000 টকা যে থাকিল তাৰ আধা হ'লে মাকক দি দিওঁ বেয়া নহয় বাৰু এতিয়া যাওঁ বৈ সন্ধিয়াই হ'ল পাই কাইলৈ দেৱান মায়ে কিবা এটা কেনেকুৱা চলিছে ইয়াকে মাকৰ দবজা মই লৈ আনিছিলো আনিবলৈ লিষ্টখন কি কি আছিল মোক দি দিয়া মই লৈ আনিম তুমি আকৌ মোৰ মা দব কেলে আনিলা এই তুমি ইমান কষ্ট কৰিছা আমাৰ লগৰ হয় তোমাৰ মা যেতিয়া আমাৰ মানছি নহয় নাই বাৰু আৰু তোমাক আমি 30,000 টকা এটা দিম তুমি চাকিখিনি বিকিব নালাগে তুমি ঘৰলৈ গৈ ভালকৈ দেৱালী পাতা মাক সুস্থ কৰা আমি তোমালোকৰ লগত আছোঁ কিন্তু এটা চৰ্ত আছে কি চৰ্ত তোমালোকে যদি চাকিখিনি ল'লে তেতিয়াহ'লে তোমালোকৰ মই পইচা গ্ৰহণ কৰিম তেতিয়াহ'লে চাকিখিনি তুমি পেক কৰি দিয়া আমি সহায় কৰিছোঁ বাৰু ব'ল এতিয়া তেতিয়াহ'লে ব'লা তোমাৰ মাৰ দৰৱখিনি কিনি দিওঁ আৰু আজি দীপাৱলীটা আমি একেলগে পালন কৰিম